দাদাৰ বিয়া বুলি আহিছোঁ ঘৰলৈ ৰুমৰ পৰা আৰু আহোঁতে লৈ আহিলোঁ এটা ড্ৰেগন ফ্ৰুইট এটাই আনিছোঁ কাৰণ বহুত বেছি দাম হয় আৰু এতিয়া যাওঁ দৰাৰ ঘৰলৈ কিনো পৰিৱেশ আৰু এইফালে আছে দৰাৰ বাপেকে মানে বৰদেউতাই নিজৰ ল'ৰাৰ কাৰণে ভাৰ বান্ধি আছে আমাৰ জোৰোণ দিয়া পৰ্বৰ যিবিলাক নিয়ম থাকে তাৰ ভিতৰত গৰখীয়া ভাৰখন থাকে সেই গৰখীয়া ভাৰখন নিজে বৰদেউতাই বান্ধি আছে ধুনীয়াকৈ আৰু আমি খবৰ ল'বলৈ আহিলোঁ আৰু বিয়া বুলি আৰু এইফালে দৰাই কইনাৰ বাবে বুকে আনিছে আৰু খোপাত লগা ফুলো মানে কিনিব দিছিল আৰু এইটো দাদাই নিজে বনোৱা ঘৰ য'ত কইনাক দৰিবলৈ পৰা সাজু আৰু কইনাৰ ফালৰ পৰা গিফ্ট হিচাপে দিয়া ফাৰ্নিচাৰসমূহো আগতীয়াকৈ দিয়েই পঠাইছে এইবিলাক থোৱাই আছে বিচনাৰ পৰা আদি কৰি সকলোখিনি বস্তু দি দিছে অহাকাইলৈ যিহেতু জোৰোণ সেইকাৰণে ইয়াতে যি লাগে বস্তুবিলাক থোৱা আছে বিয়াৰ পৰিৱেশ চাৰিওফালে উগুল থুগুল চাৰিওফালে মানুহ এয়া হৈছে দৰাৰ ভাগিন আৰু অহাকাইলৈ যিহেতু যাম মোৰ নিজা একো প্ৰিপেয়াৰেশ্যনে নাই দৰাই বোলো কি কৰিছে তাকে চাবলৈ সোমাইছোঁ আৰু দৰাই ইফালে কইনাক অহাকালি যি সোণৰ বস্তুবিলাক দিব সেইবিলাক ভালকৈ চাই আছে আৰু মোকো দেখালে আৰু কি দিব এয়া কইনাই পঠোৱা বিচনাত ধুনীয়াকৈ শুয়ে আছে দৰাই এয়া খাৰু আৰু লগতে গলত পিন্ধা কাণফুলি এইবোৰ সকলোখিনি দেখালে আৰু মোক পুনৰবাৰ স্বাগতম মোৰ ব্লগটোলৈ আৰু দৰাৰ লগত গৈছিলোঁ বস্তু বাহানি কিনিবলৈ তিনিটাই বস্তু আছিল দৰাৰ ছাতি আৰু দৰাৰ কুৰ্তা মানে মেচিং কুৰ্তা বিচাৰি গৈছিলোঁ আৰু এযোৰ কাপোৰ কিনিলে কইনাৰ কাৰণে মানে অলমষ্ট হৈছিলে এটা দুটা কিবা এক্সচেঞ্জ এনেকুৱা টাইপৰ বস্তু আছিল এই তিনিবিধ বস্তু আনিব যাওঁতে বহুত ভাগৰ লাগিল আৰু এতিয়া মই লৈ আহিছিলোঁ মেহেন্দি যিমান পাৰোঁ মানে লৈ লওঁ আৰু এতিয়া আৰু ৰাতি ভাগৰতে লোৱা মেহেন্দিৰ ফল এয়া আৰু এতিয়া উঠিয়েই খাবলৈ লৈছোঁ ড্ৰেগন ফ্ৰুইটটি যিহেতু আনি থৈছিলোঁ তেতিয়া আৰু সপোনে দেখি আছোঁ এইটো কেতিয়া খাম বুলি তো দেখিবলৈতো ভালেই ইয়াৰে এটা গুলপীয়া ধৰণৰো পায় সেইটো বেছি খাবলৈ আৰু মোৰ বেছি ভাল লাগে আৰু এতিয়া জোৰোণৰ কাৰণে ওলাই মেলি ৰেডি ইফালে বাছো আহি পাইছে পেণ্ডেলটো সম্পূৰ্ণ হোৱা নাই কাৰণ আছে আৰু আজিৰ দিনটো সময় আৰু নিজে যিখিনি পাৰোঁ সেইখিনি মেকআপ কৰি লৈছোঁ বা ওলাইছে মা নাযায় আমি দুটা যাম যিহেতু আৰু বলক এতিয়া দৰা ঘৰলৈ যাওঁ তাৰ পৰিৱেশটো কেনেকুৱা দেখাওঁ ভগৱানা বিয়াখনো যেন ভালকে যায় জয় ৰাম বাবুলা জয় হৰি বোলা ইদাস্তৰ কুশলৰ ৰস্তে যিকোনো শুভ কামতে যিহেতু পোনপ্ৰথমে ভগৱানলৈ শৰাই এখন আগবঢ়োৱা যায় ভগৱানৰ আশীৰ্বাদ বিচৰা হয় ঠিক তেনেকৈ আমিও আটাইবোৰে ভগৱানৰ ওচৰত সেৱা জনালোঁ যাতে আজিৰ জোৰোণৰ পৰ্ব ধুনীয়াকৈ সম্পন্ন হৈ যায় লগতে আটাইবোৰে ৰাইজৰ ওচৰতো সেৱা কৰিলোঁ আৰু এয়া আমি সকলো ভণ্টি কেইজনী ওলাই মেলি ৰেডি আৰু পূৰা যাবলৈ আৰু এয়া হৈছে আমাৰ দৰা আৰু দৰাৰ মনত খুবেই ফূৰ্তি কাৰণ তেওঁলোকৰ ইমান দিনৰ প্ৰেম সফল হ'বলৈ গৈ আছে আৰু দৰাই যাব জোৰোণত কইনাক সেন্দুৰ পিন্ধাবলৈ অকণমান পিছত যাব আৰু আমি আগতীয়াকৈ গৈ লওঁ আৰু এয়া হৈছে ভাগিন মামাকৰ বিয়া খাবলৈকে আহিছে আৰু ইয়াত জোৰোণ দিবলৈ যোৱা বস্তুখিনি সদায় লৰাই হাতত এনেকৈ তুলি দিব লাগে আৰু ঠিক তেনেকুৱাকৈ শৰাইখন আগতে দি লৈছে এয়া হৈছে দৰাৰ বায়েক লগতে আন যিবিলাক বস্তু আছে সকলোৱে অলপ অলপকৈ লৈ গৈ আছে আমি যাই দেখুৱা
আৰু সকলোৱে বস্তু লোৱাৰ নিচিনাকৈ মোৰ ভাগতো পৰিছে কেকটো আৰু এইটো সাৱধানেৰে এতিয়া লৈ যাব লাগিল আৰু সোনকালে বাছত উঠোগে নহ'লে ছিটটো নাপামগে আৰু এয়া হৈছে দৰাৰ ভতিজাক ধুনীয়াকৈ চুট পেণ্ট পিন্ধি লৈছে আৰু আমাৰ এয়া বাহঁতে ড্ৰাইভাৰৰ ওচৰতে ছিটটো পাই গৈছে আৰু বাছখন পুৰা ভৰ্তি মানুহ এনেকুৱাকৈ থিয় হৈও যাবলগীয়া হৈছে আৰু এয়া আমি কইনাঘৰ আহি পালোঁ বেছি দূৰ নহয় 10-15 মিনিটৰ ভিতৰত পাই যায়হি আৰু এয়া আমি পায়ে এতিয়া গোটেইবোৰ গোট খোৱাকৈ ৰখি আছোঁ যিহেতু বেলেগ বেলেগকেও আহিছে কিছুমানে আৰু এয়া হৈছে অসমীয়া সমাজৰ জোৰোণৰ নিয়ম এনেদৰে দৰাঘৰীয়াৰ শৰাইখন আগবঢ়াই লৈ যায় আৰু তাৰ পাছে পাছে আমি সকলোবোৰ আৰু ৰভাৰ তলত গৈ পোৱাৰ লগে লগে আমি নিয়া সকলোবোৰ বস্তু তাত থৈ দিলোঁ আৰু এয়া কইনাই বহাৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা হৈছে আৰু সেয়া হৈছে মণ্ডপ ৰভাখন ধুনীয়া হৈছে আৰু আমি ইয়াত এনেকৈ তলত কইনাক সজোৱাৰ কাৰণে বহি লৈছোঁ আৰু যিহেতু জোৰোণৰ সময় অকণমান দেৰিকৈ আছিলে সেইকাৰণে ভাবিলোঁ অকণমান ফটো আৰু ভিডিঅ' কৰি লওঁ আৰু ইয়াত তলত এনেদৰে বহি বহি আমনি লগাত কইনা যিহেতু আগৰে চিনাকি ভিতৰত গৈ পেলাই মাত এষাৰ লগাই আহিলোঁ যদিও ভিডিঅ' কৰা নহ'ল আৰু এয়া আমাৰ দৰাও আহি পালে দৰাক যিহেতু ভিতৰত বহাব সেইফালে লৈ গ'ল আৰু এয়া আমাৰ কইনাজনীও আহি পালে বহুত বেছি ধুনীয়া লাগিছিল আৰু এনেও বৌজনী বহুত বেছি ধুনীয়া হয় আৰু এতিয়া আমাৰ জোৰোণৰ যিবিলাক নিয়ম আছে সেইবিলাক আমি কৰি ল'ম জোৰোণত যিহেতু দৰাই দিয়া অলংকাৰ কানি কাপোৰ আদি পিন্ধোৱা হয় ঠিক তেনেকৈ আমাৰ কইনাকো পিন্ধাই দি আছে আৰু লগতে আমাৰ যিবোৰ বস্তু নিয়া হৈছিল যেনেকৈ ভাৰ নাৰিকল তামোল মাছ আদি সকলোবোৰ বস্তু কইনাৰ গাত এনেকুৱা ধৰণেৰে গাত লগাই দিয়া হৈছে আৰু আমাৰ নীতি নিয়মখিনি হোৱাৰ পিছতে এয়া আমাৰ দৰা আহি গৈছে এতিয়া দৰাৰ লগত যিখিনি আছে কৰিবলগীয়া সেইখিনি কৰি ল'ব আৰু এয়া দৰা কইনাৰ বহুত বেছি লাজৰ মাজতো তেওঁলোকৰ নীতি নিয়মৰ কামবোৰ হৈ গ'ল এয়া ধুনীয়াকৈ বুকেটো দি দিলে ফুলৰ সেন্দুৰ পিন্ধালে আঙুঠি পিন্ধালে মিঠাই খোৱা হৈ হ'ল কেকটো কাটিলে লগতে কইনাই দৰাক সেৱাও জনালে আৰু এয়া জোৰোণৰ পৰ্ব ধুনীয়াকৈ সম্পন্ন হৈ গ'ল আমিও ধুনীয়াকৈ চাহ পানী ভাত খাই ল'লোঁ ধুনীয়াকৈ ফটো উঠিলোঁ দৰা কইনাৰ লগত আৰু এতিয়া আমি সোনকালে যাওঁগৈ কাৰণ গধূলি আকৌ দৰা বৰণ আছে গতিকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকক আকৌ লগ পাম দৰা বৰণৰ ভিডিঅ'ত